নমস্কাৰ বন্ধুসকল, আছামিজ এভৰিথিং ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ইতিমধ্যে ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰকাশ পালে। ছেকেণ্ড মেৰিট লিষ্টৰ কাৰণে যিটো ৰিভাইজ টাইমলাইন সেইটো প্ৰকাশ পাইছে, মডিফাইড কৰিছে তেওঁলোকে টাইমলাইনখিনি। 20 পৰা 22 জুনলৈকে ফাৰ্ষ্ট মেৰিট লিষ্টৰ যি এডমিশ্যন সেয়া হৈ গ'ল, আৰু যিসকল কলেজৰ সেয়া কমপ্লিট নহয় তেওঁলোকক 23 জুনলৈকে সময় দিয়া হৈছে। যদি তেওঁলোকে 23 জুনত ভিতৰত সেয়া কমপ্লিট কৰিব লাগিব। কমপ্লিট কৰাৰ পিছত 24 পৰা 25 জুনৰ ভিতৰত মেৰিট লিষ্ট প্ৰকাশ পাব। 24 জুনৰ মিড নাইট নহ'লে 25 জুনৰ 3টা বজালৈকে, আবেলি 3টা বজালৈকে মেৰিট লিষ্ট প্ৰকাশ পাব। তাৰপাছত আপোনালোকে কি কৰিব লাগিব, 26, 27, 28 জুনত ছেকেণ্ড মেৰিট লিষ্টত যিখিনি এপ্লিকেণ্টছ আছে তেওঁলোকে এডমিশ্যন ল'ব পাৰিব। এতিয়া কথাটো হৈছে স্পট এডমিশ্যন কি, গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। আপোনালোকে কেনেদৰে এপ্লিকেশ্যন উইথড্ৰ কৰিব লাগে সেয়াও মই দেখুৱাই দিম। স্পট এডমিশ্যন হৈছে, এতিয়া ধৰক ফাৰ্ষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্টত এডমিশ্যন হৈ গ'ল, তাৰপাছত কিছুমান কলেজত পষ্ট খালী থাকিব এডমিশ্যনৰ কাৰণে, কিয়নো বহুতে এডমিশ্যনটো নলয়, বা বহুতে এখন কলেজৰ এডমিশ্যনটো লোৱাৰ পিছত অফাৰটো উইথড্ৰ কৰি বেলেগ এখন কলেজৰ মেৰিট লিষ্টত স্থান পোৱাৰ লগে লগে তালৈ গুচি যাব। গতিকে কিছুমান কলেজত সেই মেৰিট লিষ্টৰ পষ্টখিনি থাকি যাব। গতিকে স্পট এডমিশ্যনৰ দিনা যিসকলে ৰেজিষ্ট্ৰেশ্যন নাই কৰা বা যিসকলে মেৰিট লিষ্টত ছিলেক্ট হোৱা নাই তেওঁলোকেও সেই স্পট এডমিশ্যনৰ দিনাখন গৈ তেওঁলোকৰ পাৰ্চেণ্টেজ অনুযায়ী তাত এডমিশ্যন ল'ব পাৰে। স্পট এডমিশ্যন এনেকুৱা এটা বস্তু যাত আপোনালোকে যদি সমৰ্থত ৰেজিষ্টাৰ হোৱা নাই তেতিয়াও আপোনালোকে এডমিশ্যন ল'ব পাৰিব। তাৰ কাৰণে আপোনালোকে কলেজলৈ যাব লাগিব। আপোনালোকে মোবাইল বা লেপটপত আপোনালোকে নিজেই কলেজখনতে গৈ সমৰ্থত আপোনালোকে ৰেজিষ্টাৰ কৰি ল'ব পাৰিব। সেইটো অপশ্যন অ'পেন কৰিব তেওঁলোকে সমৰ্থত। তাৰ বাবে মোবাইল নাম্বাৰ, ভেলিড মোবাইল নাম্বাৰ, ইমেইল আইডি আপোনালোকে লৈ যাব, OTP আহিব যিহেতু। গতিকে সেই স্পট এডমিশ্যনৰ দিনাখন সেইকেইটা ফিল আপ কৰি আপোনালোকে পাছত ক্ৰিয়েট কৰাৰ পাছত কেনেদৰে এডমিশ্যন ল'ব সেয়া কলেজখনত দেখাই দিব আপোনালোকে। তেতিয়া আপোনালোকে তাত অফাৰ আপোনালোকে একচেপ্ট কৰিব পাৰে কলেজখনৰ স্পট এডমিশ্যনৰ। গতিকে যিসকলৰ মেৰিট লিষ্ট 2ত নাম নাহে তেওঁলোকৰ কাৰণে খুব ভাল খবৰ এইটো, আৰু যিসকলে ৰেজিষ্টাৰ কৰিবলৈ থাকি গ'ল তেওঁলোকৰ কাৰণে ভাল খবৰ। এতিয়া ৰেজিষ্ট্ৰেশ্যন নাই কৰা যদিও আপোনালোকে স্পট এডমিশ্যনৰ যোগেদি আপোনালোকে কলেজত এডমিশ্যন ল'ব পাৰিব যিকোনো এটা বিষয়ত। এতিয়া কথাটো হৈছে নন CUTৰ কাৰণে কেতিয়া প্ৰগ্ৰাম ছিলেকশ্যন আছে, 1 আৰু 2 জুলাইত সেয়া প্ৰগ্ৰাম ছিলেকশ্যন আছে। কাৰেকশ্যন উইণ্ড' 3 পৰা 4 জুলাইৰ ভিতৰত দিব, আৰু স্ক্ৰিনিং হ'ব তেওঁলোকৰ 5 পৰা 8ত কলেজসমূহে স্ক্ৰিনিং কৰিব। তাৰপাছত 9 জুলাই তাৰিখে ফাৰ্ষ্ট মেৰিট লিষ্ট প্ৰকাশ পাব। আৰু নন CUT হওক বা CUT হওক দুখনেই মেৰিট লিষ্ট প্ৰকাশ পাব। 3খন মেৰিট লিষ্ট কোনো প্ৰকাশ নাপায়, সেইটো মই এতিয়া জনাই দিছোঁ। যিসকলে CUT আৰু নন CUT প্ৰথম মেৰিট লিষ্ট আৰু ছেকেণ্ড মেৰিট লিষ্ট দুয়োটাতে স্থান নাপায় তেওঁলোকে স্পট এডমিশ্যন, নন CUTৰ কাৰণে স্পট এডমিশ্যনত গৈ আপোনালোকে ল'ব পাৰিব। CUT সকলেও স্পট এডমিশ্যনত গৈ পেলাই আপোনালোকে এডমিশ্যন ল'বগৈ পাৰিব। সেইটো ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াও জনাই দিছে। এতিয়া আপোনালোকক জনাওঁ কেনেদৰে আপোনালোকে সমৰ্থত মানে মেৰিট লিষ্ট ছেকেণ্ডখিনিয়ে যিখিনি মেৰিট লিষ্ট 2 নম্বৰ মেৰিট লিষ্টত স্থান পালে তেওঁলোকে গৈ এডমিশ্যনটো একচেপ্ট কৰিব, বা যদি ভুলতে কোনোবা কলেজত এডমিশ্যনটো অফাৰটো একচেপ্ট হৈ গ'ল বা আপোনালোকে ল'ব বিচাৰিছিলে বেলেগ এখন কলেজত, কেনেকৈ আপোনালোকে উইথড্ৰ কৰিব, অনলাইন পে'মেণ্ট কৰিব বিচাৰিলে কেনেদৰে পে'মেণ্ট কৰিব সেই বিষয়ে আপোনালোকক মই দেখুৱাই দিবলৈ লৈছোঁ। আপোনালোকে চাই যাওক। প্ৰথমতে আপোনালোকে মেৰিট লিষ্টত কেনেকৈ নাম আহিব, নাম আহিলে কেনেকৈ চেক কৰিব সেয়া এটা ভিডিঅ' বনাই থৈছোঁ, সেয়া আপোনালোকে চাই ল'ব। প্ৰথমতে সমৰ্থ পৰ্টেলত গৈ আপোনালোকে ID পাছৱৰ্ড দি পেলাই লগ ইন কৰি ল'ব। লগ ইন কৰাৰ লগে লগে আপোনালোকৰ মেৰিট লিষ্টত ছিলেক্ট হ'লে এনেদৰে আহিব একচেপ্ট অফাৰ বুলি। আপোনালোকে ইয়াত যিখন কলেজত আপোনালোকে এডমিশ্যন ল'ব বিচাৰিছে তাত সেইখন কলেজত আপোনালোকে এডমিশ্যন অফাৰটো একচেপ্ট কৰি দিব। একচেপ্ট কৰাৰ লগে লগে প্ৰিণ্ট ফৰ্ম, যিখন ফৰ্ম প্ৰিণ্ট হ'বলৈ অপশ্যন আহিব সেইটো আপোনালোকে প্ৰিণ্ট কৰি প্ৰিণ্ট আউট কপি এটা লৈ ল'ব, কিয়নো সেই প্ৰিণ্ট আউট কপিটো কলেজত গৈ আপোনালোকে জমা দিবগৈ লাগিব। আপোনালোকে ভালদৰে চাই ল'ব এইটো। কলেজ ভেদে এডমিশ্যনৰ ফিজটো বেলেগ বেলেগ, আপোনালোকে ফি ৱেইভাৰ থাকিলেও আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত আপোনালোকে একচেপ্ট কৰাৰ লগে লগে এইটো টিক দিব লাগিব আৰু কিবা এটা লিখি দিব লাগিব ইয়াতে, এডমিশ্যনটো একচেপ্ট কৰিম নে নকৰিম সেয়া, তাৰপিছত একচেপ্ট কৰি অ'কে কৰি দিব। তাৰপিছত আপোনালোকে ইয়াত গৈ অনলাইন পে'মেণ্টটো কৰিব পাৰে, আৰু অফলাইন পে'মেণ্ট আপোনালোকে কলেজত গৈ পে'মেণ্টটো দিবগৈ পাৰে। তাৰ বাবে আপোনালোকে অৰিজিনেল সকলো ডকুমেণ্ট লৈ যাব, গৈ আপুনি কলেজত গৈ দিবগৈ পাৰে।
নহ'লে আপোনালোকে ইয়াৰ যোগেদিও পে' এডমিশ্যন ফি বুলি যিটো অপশ্যন আছে একচেপ্ট কৰাৰ পাছত ওলাই যাব, সেইটোত আপোনালোকে ক্লিক কৰি আপোনালোকে ফিজটো আপোনালোকে দিব পাৰিব। UPI নহ'লে বেংকৰ যি কাৰ্ড ইউজ কৰি হ'লেও আপোনালোকে দিব পাৰিব। এতিয়া কথাটো হৈছে কিছুমানে ভুলতে ধৰক এখন কলেজৰ এডমিশ্যন অফাৰটো একচেপ্ট কৰি দিলে, কিন্তু তেওঁ বেলেগ এখন কলেজত এডমিশ্যন ল'ব বিচাৰিছে। তাৰ কাৰণে কি কৰিব লাগিব, তাৰ কাৰণে আপোনালোকে এডমিশ্যন অফাৰটো এনেকৈ একচেপ্ট হোৱাৰ পাছত উইথড্ৰ এপ্লিকেশ্যন বুলি তলতে এটা সৰুকৈ অপশ্যন আহি যাব, আপোনালোকে তাত আপোনালোকে ক্লিক কৰি দিব লাগিব। ক্লিক কৰি দিয়াৰ পাছত তাত আপোনালোকে কাৰণটো লিখি দিব লাগিব, কেনেদৰে কিয় আপোনালোকে উইথড্ৰ কৰিব বিচাৰিছে। সৰুকৈ কাৰণ লিখি দিলেও হ'ব, বহুত দীঘলীয়া কৰিব নালাগে। আপোনালোকে অসমীয়াত লিখি হ'লেও মোবাইলত অসমীয়া লিখি আপোনালোকে পঠাই দিব পাৰে, কোনো কথা নাই। যদি ইংৰাজীত লিখি দিয়ে তেতিয়াও ভাল। সেই এডমিশ্যনটো কিয় আপোনালোকে উইথড্ৰ কৰিব বিচাৰিছে অফাৰটো, সেইটো আপোনালোকে ভালদৰে লিখি চেণ্ড কৰি দিব। কৰাৰ লগে লগে আপোনালোকৰ ইয়াত দেখিছে একচেপ্ট বুলি আছে, একচেপ্টত টিপি দিয়াৰ লগে লগে আপোনালোকৰ এপ্লিকেশ্যনখন উইথড্ৰ হৈ যাব। উইথড্ৰ হোৱাৰ লগে লগে ইখন কলেজত আপোনালোকৰ একচেপ্ট অফাৰ বুলি অপশ্যনটো আহি যাব, আৰু আপোনালোকে গৈ একচেপ্ট অফাৰত ক্লিক কৰি দিব। আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে অফাৰটো একচেপ্ট হৈ যাব, আৰু আপোনালোকে সেই কলেজত গৈ এডমিশ্যন ল'ব পাৰিব। আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে, ইনফৰমেশ্যনটো ভাল পালে। আজিলৈ ধন্যবাদ।